কি এক ভয়ংকৰ পৰিৱেশ দেখাই আছোঁ ৰ'ব। এইটো ৰাস্তাটো একেবাৰে দেখা নোহোৱা হৈ গ'ল, একো মনিবই নোৱাৰিম। এনেকৈ আপোনাৰ কমচে কম 30 কিলোমিটাৰমান আহিলোঁ, কিন্তু ইয়াৰ পৰাই অকণ বেছিয়ে আপোনাৰ আৰম্ভ হৈছে কুঁৱলী। ৰাস্তাটো ইনকমপ্লিট হৈ আছে, গতিকে খুবেই ভয়ানক পৰিস্থিতি। ইফালে তলফালে চাওক কিমান দ আছে, কোনেও ক'ব নোৱাৰে। ইয়াৰ পৰা বাগৰি গ'লে শেষ। আৰু ইফালৰ পৰা যদি চাওঁ, ৰাস্তাটো একো মনিবই নোৱাৰে। এইটো হৈছে মেইন ৰাস্তা, এইটোৱে মেইন ৰাস্তা, দুফালে একে। গাড়ীখন সেইফালে আছে, একো মনিবই নোৱাৰে। ৰাস্তা কোনফালে আছে, কোনফালে গাড়ী আহি আছে, একো মনিবই নোৱাৰে। সেইকেইখন গাড়ী দেখাই নাযায়। খুবেই ভয়ানক পৰিস্থিতি। नहीं, उधर ज़्यादा है, क्या करेंगे, रुकेंगे या फिर चलेंगे? चलना तो पड़ेगा। कुछ दिखाई नहीं देता है ना, इसलिए तो डर लगता है। इधर खाई है, बहुत खाई है, बहुत नीचे। हाँ हाँ, अच्छा, নাহলে এরপর তো বাড়তে থাকবে, তখন তো আরও সমস্যা হবে না। বুঝতে পারছি আমি, কিন্তু ছোট গাড়ি গেল দু তিনটে, ওই একসঙ্গে যখন এই রিফ্লেক্টর থাকলে কিন্তু না এটা इधर इधर आगे जाके मिलेगा। आगे मिलेगा शायद आप ना। चलिए तो पीछे में चलता, फिर धीरे धीरे करके चलते हैं, दोनों रुकते रुकते चलेंगे साथ में। अच्छा अब कहाँ से आएगा? अरे और तावांग से आ रहे हैं। अभी तो ये तो बात हो गया, हमें भी सुबह नहीं निकल सकते था। 2 दिन बाद तो अच्छा रास्ता नहीं मिला था, दिखा आज ये सब मुसीबत। हाँ वही। चलिए आप देखते चलिए ना। ठीक है, कोशिश करता हूँ ना क्या होता है। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন যদি আপুনিও কেতিয়াবা হয়, কেইটামান কথা নিশ্চয় মনত ৰাখিব। প্ৰথম কথা হ'ল, আপোনাৰ গাড়ীৰ হেজাৰ্ড লাইট জ্বলাই ল'ব, খিৰিকীবোৰ খুলি দিব, অলপ পিছে পিছে হৰ্ণ ব্যৱহাৰ কৰিব, যাতে আগৰ পৰা আহি থকা কোনোবা গাড়ীয়ে গম পায় যে ৰাস্তাত গাড়ী এখন আহি আছে। ৰাস্তাৰ মাজত যিডাল বগা আঁচ থাকে সেইডাল ব্যৱহাৰ কৰিব। মানে সেইডাল চাই আপুনি অনুমান কৰিব পাৰিব যে আপোনাৰ বাওঁফালে কিমান ৰাস্তা আছে আৰু সোঁফালে কিমান ৰাস্তা আছে। ক'ৰবাত যদি অলপ বহল জেগা থাকে তেতিয়া তাত কিছু সময় ৰৈ দিব, আৰু যদি ডাঙৰ গাড়ী দেখা পায় তাৰ পিছে পিছে লাহে লাহে আগবাঢ়িব। ৰাস্তাৰ লগত গাড়ীখন কেতিয়াও নৰখাব, কাৰণ ৰাস্তাত আপুনি বা আপোনাৰ গাড়ীখন মুঠেও সুৰক্ষিত নহয়। মনত ৰাখিব, অকণমান সতৰ্কতাই আপোনাক আৰু আপোনাৰ পৰিয়ালক দুৰ্ঘটনাৰ পৰা সুৰক্ষিত ৰাখিব। কথাখিনি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মনত ৰাখিব, আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক আগলৈ এনেকৈ ভিডিঅ' বনাই যোৱাত প্ৰেৰণা দিব। ধন্যবাদ। জয় আই অসম।